নমস্কাৰ, আপোনালোক কেনে আছে বাৰু? আশা কৰোঁ ভালেই। এতিয়া মই কি বনাব লৈছোঁ আপোনালোকে গম পাইছে চাগে। এয়া মই পোনপ্ৰথমে কেৰাহীটো পাতি ল'লোঁ। পাতি লৈ গৰম হ'বলৈ দি তেল ঢালি দিছোঁ। 2 কাপমান দিছোঁ মই তেল। আপোনালোকে পৰিমাণ চাই আমৰ পৰিমাণ চাই দিব। তেলটো গৰম হ'বলৈ দিম এতিয়া। গৰম হোৱাৰ আগতে জলকীয়াকেইটা ফালি লওঁ। জলকীয়া পৰিমাণটো মই ইমানেই দিলোঁ, আপোনালোকে কম বেছ কৰিব পাৰে, কাৰণ গুড়াটো থাকিবই জলকীয়া গুড়া। এতিয়া সৰিয়হ 1 চামুচ দি দিছোঁ। আপোনালোকে ৰঙাটো দিলেও হ'ব, এইটো নেপালে। তাৰপিছতে দিম আমি ক'লা জিৰাটো অকণমান মোহাৰি দিম। 1 চামুচ লৈছোঁ। আদা নহৰু পেষ্ট দি দিছোঁ। আদা নহৰুখিনি ভিনেগাৰত তিয়াই থৈছিলোঁ, আধা কাপমান ভিনেগাৰ লৈ। পানী নিদিব, ভিনেগাৰতে পিচিব, তেতিয়া ভাল হয়, আচাৰটো বেয়া নহয়, বহুত দিন থাকিব আচাৰ। অকণমান কেঁচা ভাৱটো নাইকিয়া হ'লে হ'ল। হালধি দিছোঁ, 3 চামুচ দিছোঁ হালধি। এয়া মই আমখিনি দি দিছোঁ। 1 কেজিমান হ'ব আম। এইখিনি মই ভালকৈ ধুই গাৰ পৰা পানীটো শুকুৱাই কাটি লৈছোঁ। তাৰপিছত নিমখ হালধি সানি এদিন থৈ দিছোঁ, যাতে নিমখ সোমাই ধুনীয়াকৈ আমখিনি কোমল হয়, ছফ্ট হয়। পিছদিনা তাৰ পৰা উঠাই ৰ'দত অলপ শুকুৱাই ল'লোঁ। বেছিকৈ শুকাব নিদিব, বেছি শুকালে টান হৈ পৰিব। এই জলকীয়াখিনি দি দিছোঁ। অলপ সময় ভাজিম। এতিয়া মছলাখিনি দি দিছোঁ। এইখিনি গোটা মছলা মিক্স কৰি লৈ পিচি লৈছোঁ। এতিয়া সৰিয়হ, চফ, জনি গুটি আৰু মেথি গুটি, এইখিনি। জিৰা পাউডাৰ দিছোঁ। তাৰপিছত দিছোঁ ধনিয়া পাউডাৰ। জিৰা পাউডাৰখিনি মই ঘৰতে পিচি লৈছোঁ। ঘৰত তৈয়াৰ কৰা হ'লে গোন্ধটো বেছি ভাল হয়, টেষ্টটো ভাল হয়। গোটেইখিনি আমি মিক্স কৰি দিছোঁ। ইয়াতে জলকীয়া গুড়া দিছোঁ। জলকীয়া গুড়া দিলে কালাৰটো বহুত ভাল লাগে। নিমখ দিলোঁ। ভালকৈ 5 মিনিট সময় আমি ভাজিম। এতিয়া অকণমান হিং দি দিছোঁ, আধা চামুচমান হ'ব হিং। এনেকৈ ভাজি লোৱা আচাৰটো বছৰলৈ ধুনীয়া হৈ থাকে, বেয়া নহয় হঠাতে। এতিয়া ক'লা নিমখ অলপ দি দিছোঁ, 2 চামুচ দি দিছোঁ। আৰু এনেও ক'লা নিমখটো স্বাস্থ্যৰ কাৰণে ভাল। এয়া মোৰ হৈ গৈছে, 5 মিনিট ভজা হৈ গ'ল, ধুনীয়াকৈ মিলি গৈছে, মছলাটো সোমাই পৰিছে। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই কণ্টেইনাৰত ভৰাই দিছোঁ। কণ্টেইনাৰটো সদায় আপোনালোকে ষ্টেৰিলাইজ কৰি ভালকৈ ৰ'দত শুকুৱাই ল'ব, সেমেকা ভাৱটো থাকিব নিদিব, তেতিয়া আচাৰখিনি বহুত দিনলৈ থাকে। আৰু উলিয়াওঁতেও সাৱধানে উলিয়াব, যাতে সেমেকা প্ৰভাৱটো নপৰে। আৰু আপোনালোকৰ যদি জানিবলগীয়া ৰেচিপি থাকে
মোলৈ কমেণ্টত জনাব, মই বনাবলৈ চেষ্টা কৰিম। মোৰ এই ৰেচিপিটো যদি ভাল পাইছে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব, কমেণ্টো কৰিব, আৰু তেতিয়া মই পিছৰ ভিডিঅ'টো বনাবলৈ উৎসাহিত হ'ম। শেষত এয়া মই কচ্চি ঘনী সৰিয়হৰ তেল ঢালি দিলোঁ। কেঁচা তেলৰ টেষ্টটো সুকীয়া লাগে, ভাল লাগে। মাজে মাজে ৰ'দত দি থাকিব। আশা কৰোঁ ৰেচিপিটো ভাল পালে নিশ্চয়। ধন্যবাদ।